हे दोस्तों वेलकम टू माय चैनल मोहामिन बिरागी। तो आज भारत माननीय प्रधानमंत्री श्रीयुत नरेंद्र दामोदर दास मोदी 70तम जन्मदिन उपलक्षे बरपेटा जिला चौधरी बाजार स्वच्छ अभियान अनुष्ठित तो भिडिओ आरम्भ करार आगते आपलोक एटा जनाम जिसको मोर चैनल एतियाলৈকে सबसक्राइब কৰা নাই তেওঁলোকে অতি সোনকালে मोर चैनल सबसक्राइब কৰা আৰু কাষত থকা বেল আইকনটো টিপি ঘণ্টাটো বজাই যাতে মই আপলোড কৰা সকলো ভিডিও অতি সোনকালে চাব পাৰে। आपने नहीं थे ulaya bukut bandika ulaya jak patia hate hate jaruloi agbariya oh bhai kinu asosai hate kame ja lagi git gai gai ami sosok arot gori ami nirmol ohom kazi ami sosok arot gori ami nirmol ohom kazi এদিন করি কাম আমি দুদিন থাকো খুই পারিবি নে করি বলে কথা নুই এদিন করি কাম আমি দুদিন থাকো খুই পারিবি নে করি বলে কথা নুই চিন্তা তোর না যায় দিন রাতি নুপুয়াই ওলায়া জারু মারু ধরা আমি চিকুন করু ওলায়া জারু মারু ধরা আমি চিকুন করু হাতে কামে যাও লাগি গীত গাই গাই আমি শস্য ভারত বড় আমি নির্মল অহম কাজু আমি শস্য ভারত বড় আমি নির্মল অহম কাজু ulaya bukut bandika ulaya jak patia hate hate jaruloi agbariya oh bhai kinu asosai hate kame ja lagi git gai gai ami sosok arot gori ami nirmol ohom kazi ami sosok arot gori ami nirmol ohom kazi স্বচ্ছ ভারত অভিযান সম্পর্কে আপনার কি ধারণা কম? আমি ভারতীয় জনতা পাৰ্টীৰ প্ৰথমতে সময় ভাৰতবাসীক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু ভাৰতবাসীক হৈ গোটেই দেশখন স্বচ্ছতা অৱলম্বন কৰাৰ কাৰণে আমি মোদীজীৰ জন্মদিন উপলক্ষে গোটেই ভাৰতবৰ্ষৰ ভাৰতীয় জনতা পাৰ্টীৰ সমূহ কাৰ্যকৰ্তাই আজি আমি স্বচ্ছ অভিযানত অংশগ্ৰহণ কৰিছোঁ আৰু আমাৰ নিচিনা গোটেই দেশতে আজি স্বচ্ছ অভিযান চলিব। আমি প্ৰথমতে নিজৰ অঞ্চলখন আমি স্বচ্ছতাত আগুৱাই লৈ যাব লাগিব আৰু যেতিয়া আমি নিজে নিজে স্বচ্ছতা অৱলম্বন কৰিম, নিজে আমি চাফাই অভিযান কৰিম, তেতিয়া আমাৰ অঞ্চলৰ লগতে যেতিয়া অঞ্চলখন স্বচ্ছ হ'ব তেতিয়া অসমখন স্বচ্ছ হ'ব, তাৰপিছত ভাৰতবৰ্ষ। গতিকে যদি আমাৰ স্বচ্ছতাই নাথাকে তেতিয়াহ'লে আমাৰ দেশখন আগুৱাই যাব নোৱাৰিব, কাৰণ স্বচ্ছতাই উন্নতি হ'ল মূল মন্ত্ৰ। আৰু আমি মন্দিৰ মণ্ডলৰ অন্তৰ্গত কাদং গাঁও পঞ্চায়তত আজি ৰাতিপুৱা 8টা বজাৰ পৰাই আৰম্ভ কৰিছোঁ স্বচ্ছতা অভিযান। আমি স্বচ্ছতা অভিযান
আৰু আজি গোটেই দিনটোৱে গোটেইখিনি অঞ্চলত আজি আমাৰ চাফাই অভিযান উপলক্ষে আপোনালোকৰ জৰিয়তে এই ভাৰতবৰ্ষত কোনো জনসাধাৰণক আমি সংখ্যালঘু মৰ্চাৰ সভাপতি আপুনি বৰপেটা জিলাখন সংখ্যালঘু অধ্যুষিত এলেকাত এলেকাৰ সংখ্যালঘু মানুহখিনি আগুৱাই নিয়াৰ ক্ষেত্ৰত আপুনি কিমানখিনি ভূমিকা ল'ব বুলি ভাবে? আমি ভাৰতীয় জনতা পাৰ্টীয়ে সদায় সংখ্যালঘু মানুহখিনিক আগুৱাই নিয়াৰ কাৰণে চেষ্টা কৰি আছে আৰু বিভিন্ন আঁচনিৰ জৰিয়তে আমাৰ মানুহখিনিক উন্নয়ন কৰাৰ কাৰণে উন্নতি কৰাৰ কাৰণে আমাৰ চৰকাৰ সদায় বদ্ধ কৰি আৰু আমাৰ সংখ্যালঘু মানুহখিনি এতিয়া বুজিব পৰা হৈছে যে ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ বাহিৰে মাইনৰিটি সংখ্যালঘু মানুহৰ উন্নতিৰ কোনো বিকল্প নাই। গতিকে আমাৰ মানুহখিনি এতিয়া বুজি আগবাঢ়ি আহি আছে। আমাৰ মানুহখিনি জনতা পাৰ্টীৰ পক্ষে ফাইনেল এইবাৰ 2021 চনৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'ব বুলি আপোনাৰ ধাৰণা হয় নেকি? 2021 চনত 100% ভাৰতীয় জনতা পাৰ্টী চৰকাৰ হ'ব। আমাৰ মিছন হ'ল 100+ আমাৰ লক্ষ্য। এইবাৰ চাব আপোনালোকে অসমত সংখ্যালঘু এৰিয়াত ভালেখিনি চিট আমাৰ ডাঙৰীয়াৰ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনাই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।